BPF দলৰ এই মানে মুখ্য কাৰ্যালয়ত যেটো প্ৰেছ কনফাৰেন্স আমাৰ ইয়াত উপস্থিত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল চেন্ট্ৰেলৰ আমাৰ নেতাসকল উপস্থিত আমাৰ জিলাৰ নেতাসকল উপস্থিত মোৰ পাৰ্টিৰ কৰ্মকৰ্তাসকল এতিয়া আজি যে আমি প্ৰেছ মিল পাতিব লগা হ'ল এটা কাৰণত আপোনালোকে নিশ্চয় কিছু হ'লেও ছ'চিয়েল মিডিয়াত পাইছে আমাৰ হেৰগাঁও ডিষ্ট্ৰিক্ট BPF দলৰ সাধাৰণ সম্পাদক শ্ৰীযুত বিনয় কুমাৰ নাথ ডাঙৰীয়াই যোৱাকালি ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতে আমাৰ সাধাৰণ সম্পাদক পদৰ পৰা তেখেতে মানে ৰিজিগনেশ্যন দিছিল গতিকে সঁচাকৈ তেখেতৰ যি মানে ৰিজিগনেশ্যন সেইটো এটা নাটকীয় বুলি মই ক'ব খোজোঁ নাটকহে কাৰণ তেখেতে অলৰেডি যোৱা MP ইলেকশ্যনৰ পৰাই দলৰ এণ্টি এক্টিভিটিজ তেখেতে কৰি আছে উল্টা কৰি আছিল দলৰ তাৰ কাৰণে আমি অলপমান আমাৰ দলৰ কৰ্মকৰ্তাসকলে আমাৰ মানে ৰাইজে আমাক ইনফৰমেশ্যন এটা দিলে সঁচাকৈ তেখেতে দলৰ হৈ কাম কৰিছে নে অন্য দলৰ হৈ কাম কৰিছে গতিকে আমি গোটেইখিনি কথা আমাৰ যিটো এটা টিম গৈছিল তেখেতৰ তাত মানে টিম গৈ পেলাই আমি গম পাই আহিলোঁ আমাৰ দলৰ কিছু ব্যক্তিসকলৰ লগত অলপমান কথা বতৰা হৈ গ'ল গতিকে আমি তেখেতে আজি এই কেইদিনমানৰ ভিতৰত যে দলৰ মানে উল্টা কাম কৰি আছে দলৰ মানে এণ্টি এক্টিভিটিজ কৰি আছে এইখিনি কথা একদম আমি ধৰা পৰিলোঁ গতিকে তেখেতক আজিৰ সেই সভাৰ যোগেদি আমাৰ দলৰ পৰা তেখেতক এক্সপেল কৰা হ'ব আৰু যিখিনি তেখেতে ইলিগেশ্যন আনিছে আমাৰ দলৰ সভাপতিৰ ওপৰত সেইটো সঁচাকৈ টোটেলি মানে মিছা কাৰণ কিয় দলত গণতন্ত্ৰ নাই বুলি তেখেতে কৈছে বিনয় নাথ ডাঙৰীয়াই আমাৰ গণতন্ত্ৰ আছে আমাৰ এক্সিকিউটিভ মিটিং হয় সেই মিটিঙত সকলোকে মানে কথা ক'বৰ কাৰণে সুবিধা দিয়ে গতিকে আমাৰ যিখিনি মানে কিবা আছে মানে দলৰ ভিতৰত যে আভ্যন্তৰীণ আমাৰ মানে কি কয় গণতন্ত্ৰ আছে সেইটো আছে আগৰ পৰাই আছে যাৰ কাৰণে BPF দলে আজি প্ৰায় 15টা বছৰ শাসন কৰিবৰ কাৰণে সক্ষম হৈছে তো আজি এনেকুৱা এটা পাৰ্টিক তেখেতে একেবাৰে মানে একদম কি ক'ব এইটো আমাৰ কিছু কথাই দি তেখেতে একেবাৰে মানে নৈ কৰিছে মানে বেয়াভাৱে তেখেতে মানে কথা ক'বৰ কাৰণে মানে ওলাইছে গতিকে সেইটো সঁচাকৈ নিন্দনীয় আমাৰ গণতন্ত্ৰ আছে আমাৰ দলত আৰু সঁচাকৈ সঁচা ৰূপে আজি সেই দলে আজি প্ৰায় 18টা বছৰত আমি মানে গৰকিছোঁ 18টা বছৰ আমি মানে চলাই আছোঁ ইমান ডিচিপ্লিনকৈ আমি চলাই আছোঁ ৰাইজৰ এতিয়া আমি মানে ভাল এটা কিবা পাই আছোঁ সমৰ্থন পাই আছোঁ অহা 2025ত যি BTC নিৰ্বাচন হ'ব আমি চৰকাৰ পাতিমে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত আকৌ এবাৰ চৰকাৰ হ'ব এইটো খাটাং এইটো হ'ল আমাৰ ৰাইজৰ মতামত আজি ৰাইজে কৈ আছে আহিব লাগে হাগ্ৰামা মহিলাৰী দেৱে যোৱা 15টা বছৰত তেখেতে যিখিনি কাম কৰি গৈছে সঁচাকৈ ৰেখাত ল'বলগীয়া তেখেতৰ শিক্ষাৰ প্ৰতি মানে ইমানখিনি কাম কৰিছিলে যাতায়াতৰ কাৰণে ইমানখিনি কাম কৰিছিল মেডিকেলৰ কাৰণে যিমানখিনি কাম কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি কাম কৰিছে সঁচাকৈ সেইটো লেখাত ল'বলগীয়া সেইটো আমি চবেই জানে যোনে বিশ্লেষণ কৰে পলিটিকেল হিচাপে যোনে এনালাইচিছ কৰে তেতিয়াহ'লে চবেই গম পায় প্ৰমোদ বড়োৰ দিনত যিখিনি মানে এতিয়া মানে একো কামেই হোৱা নাই হাগ্ৰামা মহিলাদেৱে 15টা বছৰত ইমানখিনি কাম কৰি থৈ গৈছে সঁচাকৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াও দেই তেওঁ কিছুমান ক্ষেত্ৰত তেখেতেও কিমান কৰিছে যে হাগ্ৰামাৰ দিনত বহুখিনি কাম হৈছে আজি আমি জানো আজি মানে ইউনিভাৰ্চিটি হৈছে CIT ইউনিভাৰ্চিটিলৈ এইটো পৰ্যবেক্ষিত হৈ গ'ল ইউনিভাৰ্চিটি হৈ গৈছে CIT আজি মেডিকেল কলেজ হৈছে নাৰ্ছিং কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে সেইবিলাক কি হোৱা নাই আজি এইবিলাকৰ ছাত্ৰ ছাত্ৰী ইমানকৈ পঢ়ি পেলাই আজি সঁচাকৈ BTC এলেকাত মোৰ আনুমানিক আমি যি সময়ত মানে দায়িত্বত আছিলোঁ তেতিয়া শিক্ষাৰ হাৰ BTC এলেকাত 66% আছিল 66 য'ত নেকি প্ৰথম আমাৰ 48% আছিল ইয়াৰ পৰা আমি 66% কৰিব পাৰিছোঁ এইবিলাক অনুষ্ঠান পতাৰ কাৰণে আজি শিক্ষাৰ হাৰ BTC এলেকাত বাঢ়ি গৈছে এটা আমাৰ সঁচাকৈ হাগ্ৰামাৰ মানে তেখেতৰে এইটো এটা তেখেতকে আমি মানে ধন্যবাদৰ পাত্ৰ তেখেতক আমি ধন্যবাদ দিবই লাগিব আজি এই মুহূৰ্তত আমাৰ তেখেতে অন্য দলত যাবৰ কাৰণে বিনয় কুমাৰ নাথ ডাঙৰীয়াই মানে কিছুমান আমাৰ দলৰ মানুহবিলাকক প্ৰৰোচিত কৰি আছিল
আমি এইখিনি কথা আজি প্ৰায় 10-15 বছৰ মানে 10-15 মানে দিনৰ আগত আমি ধৰা পৰিছোঁ বেছি দিন হোৱা নাই 10-15 দিন মানে সেইটো হৈছে আৰু তেখেতে আজি আমাৰ যিখিনি ৰিপৰ্ট আমাৰ আহি গ'ল আমাৰ দলত গতিকে সঁচাকৈ তেখেতে 10-15 দিন নহয় প্ৰায় 1 মাহ 2 মাহৰ আগৰ পৰা তেখেতে আমাৰ দলৰ মানুহবিলাকক অন্য দলত যাবৰ কাৰণে বিশেষকৈ বিজেপিত যাবৰ কাৰণে তেখেতে প্ৰৰোচিত সেইটো কৰি আছে গতিকে সঁচাকৈ সেইটো নিন্দনীয় আমাৰ নিজৰ দল আছে ডিচিপ্লিন আছে আৰু সেই দলে এটা নাম আছে বিটিচি এলেকাত 15 বছৰ শাসন কালত হাগ্ৰামাই যিমানখিনি কৰিছে সেইটো এটা নাম আছে গতিকে সঁচাকৈ আমাৰ দলৰ যেহেতু এটা মানে কি কয় অনুশাসন এটা কিবা আছে নিয়ম আছে এই নিয়ম অনুযায়ী তেখেতে যেহেতু আমাৰ দলৰ এগেইনষ্টত কাম কৰি আছে তেখেতক আমি 6টা বছৰৰ কাৰণে তেখেতক আমি এক্সপেল কৰিলোঁ এইখিনি আপোনালোকক আমি ইনফৰমেশ্যন দিলোঁ